हेलो फ्रेंड्स नमस्कार एतिया মই আৰু বেটা বিয়া খাবলৈ ৰেডি হাই গাইস কৈ দিয়া বেটা হাই গাইস কি খবৰ মোৰ ভালে তোমালোকৰ ভালনে তুমি ভালে আমি এতিয়া বিয়া খাবলৈ ৰেডি আমি বিয়া খাব কতনো গৈছো একচুয়ালি মোৰ লৰাজন মোৰ লগৰ হয় আমি হস্পিটালত একেলগে কাম কৰা আছিলো এতিয়া তাৰ বিয়া খাব নোৱাৰো ওয়াইফজনী ভাল মানে আমি একেলগে চিনাকি তাইও মোৰ লগৰে হয় কিন্তু মানে লগৰটোৰ লৈ নাযাওঁ কাৰণ এদিনতে সিহঁতৰ ঘৰ হৈছে নলবাৰীত এতিয়া নলবাৰীত এই যি গেলা বৰষুণ নলবাৰীত যোৱাটো পচিবল নহয় সো এতিয়া মানে বামুণী মৈদামতে সিহঁতি মানে পাতিছে বিয়াখন তাতে আমি পাৰ্টিটো দিছে আৰু তাতে যাওঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু কিনো কৰিছোঁ তাতে চাই থাকিব এতিয়া আহি আছোঁ বিয়া খাবলৈ চাই থাকিব ভিডিঅ'টো যি বৰষুণ দেখিছেনে গোটেই ৰাস্তা চেচ আমি লগৰজনী পালোহি একেলগে এতিয়া যাম আৰু এতিয়া হাজবেণ্ডলৈ ৰৈ আছোঁ গৈ আছোঁ চাই থাকিব ভিডিঅ'টো रंगधाली
যাওঁ আৰু এতিয়া পূৰা মানে ৰাতিয়ে হৈছে বিয়া খালোঁ ফূৰ্তি কৰিলোঁ নাচিলোঁ কি হৈছে মানে কেনেকুৱা হ'ল চাব দেই ভিডিঅ'টো পূৰা নাচিলোঁ কিন্তু অলপ ধেমালিও কৰিলোঁ চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণলৈকে ধন্যবাদ এয়া আমি ৰৈ আছোঁ গাড়ীলৈ মানে ৰেপিড' উবেৰত যাব লাগিব গাড়ী বুকিং কৰি আছে আমাৰ ৰমেন দাই এতিয়ালৈকে পোৱা নাই কেতিয়াবা পাই হে ভগৱান বৰষুণটো যেনে তেনে কমিছে এতিয়া যদি নাযাওঁ সৰ্বনাশ হ'ব কাৰণ আৰু তিতিবলৈ মন নাই আৰু ইমান একে অলপ মেকআপ চেকআপ কৰি একদম অলপ নাচিলোঁতো পূৰা ঘামি গৈ অৱস্থা নাই ভালেই লাগিল এতিয়া আমি ঘৰলৈ আহি আছোঁ বিয়া ঘৰৰ পৰা আহি পালোহি এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই স্কিপ নকৰাকৈ ধন্যবাদ